নমস্কাৰ বন্ধু বান্ধৱীসকল, MI ইনফো আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ গুৰুত্বপূৰ্ণ এটা নটিফিকেশ্যন। যিসকল ছাত্ৰ ছাত্ৰীসকলে এইবাৰ হাইস্কুল হাই মাদ্ৰাছা পৰীক্ষা দিব, অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিব, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে গুৰুত্বপূৰ্ণ এটা নটিচ আহিছে। ছাত্ৰ ছাত্ৰীসকলে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে। 25 নৱেম্বৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ফৰ্ম ফিল আপ কৰিব লাগিব। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি নটিচ আহিছে, ইয়াত কি কি উল্লেখ কৰা আছে বিতংভাৱে আপোনালোক ওচৰত দাঙি দিওঁ। প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। তাৰপিছত ইয়াত লিখিব চাৰ্চ বটনত sevaonline.org, এইটো লিখি চাৰ্চ কৰিব আৰু তলপিনে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত এটা গুৰুত্বপূৰ্ণ নটিচ দেখা গৈ আছে। ইয়াত লিখা আছে টেষ্ট ফৰ এপ্লিকেণ্ট অফ জাৰ কাম প্ৰগ্ৰাম এছিষ্টেণ্ট। ইয়াত যিটো লিখা আছে 3 নম্বৰ পইণ্টটো SSLC AHM এক্সামিনেশ্যন 2022 ফিজ অফ ফৰ্ম ফিল আপ, এইটোত ক্লিক কৰিব। আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰি আছে বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম নটিফিকেশ্যন। এইটো 15 নৱেম্বৰত অৰ্থাৎ দিয়া হৈছে। ইয়াত কি লিখিছে, ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য ডেট অফ ফৰ্ম ফিল আপ ফৰ এপ্ৰুভিং ইন SSLC AHM এক্সামিনেশ্যন 2021 থ্ৰু অনলাইন এক্সামিনেশ্যন পৰ্টেলটো দিয়া হৈছে। ইয়াত হেজ বিন শ্বেডিউল্ড এজ ব্লো। ইয়াত কোৱা হৈছে অনলাইন ফৰ্ম ফিল আপ 25 নৱেম্বৰ 2021 টু 18 ডিচেম্বৰ 2021, অৰ্থাৎ 25 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে থাকিব। লাষ্ট ডেট অফ চালান জেনেৰেশ্যন ইয়াত লিখিছে 21 ডিচেম্বৰলৈকে থাকিব। লাষ্ট ডেট অফ পে'মেণ্ট এট দ্য এপ্লেক্স বেংক 21 ডিচেম্বৰ। অনলাইন চেকলিষ্ট কাৰেকশ্যন, যদি কিবা ভুল হয় অনলাইন কৰোঁতে সেইটো কাৰেক্ট কৰিব 22 ডিচেম্বৰ। লাষ্ট ডেট অফ চেকলিষ্ট কাৰেকশ্যন আৰু এটা সম্পূৰ্ণভাৱে লাষ্ট ডেট, অৰ্থাৎ আপোনালোকৰ যদি কিবা ভুল হয় সেইটো লাষ্ট ডেট হ'ল 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিয়া হৈছে। ইয়াত লিখিছে তলত ডিটেইল ইনষ্ট্ৰাকশ্যন ফৰ ফৰ্ম ফিল আপ উইল বি এভেইলেবল ইন দ্য অনলাইন এক্সামিনেশ্যন পৰ্টেল এট এক্সামিনেশ্যন পৰ্টেলটো ইয়াত দিয়া হৈছে sevaregistration.in। আপোনালোকে যেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ অনলাইন ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকৰ কি লাগিব, ইয়াত কোৱা হৈছে এই নম্বৰ ইউজাৰ ID এণ্ড পাছৱৰ্ড ফৰ দ্য অনলাইন এক্সাম পৰ্টেল, অৰ্থাৎ আপোনালোকৰ যিটো ইউজাৰ ID আৰু পাছৱৰ্ড দিয়া হৈছিল, যেতিয়া আপোনালোকে ক্লাছ 9ত থাকোঁতে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেতিয়া সেই ইউজাৰ ID আৰু পাছৱৰ্ডটো লাগিব। তেতিয়াহে আপোনালোকে sevaregistration.in গৈ আপোনালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিব। আৰু কোৱা হৈছে কি ইয়াত উইল বি ছেম এজ দ্য ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন পৰ্টেল, অৰ্থাৎ ক্লাছ 9ত থাকোঁতে আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইটো ইউজাৰ ID আৰু পাছৱৰ্ড দি আপোনালোকে sevaregistration.in গৈ পেলাই লগ ইন কৰিব পাৰিব। ইয়াৰ পিছত কোৱা হৈছে ইফ ইউজাৰ্ছ ID এণ্ড পাছৱৰ্ড ইজ লষ্ট দেন প্লিজ কণ্টেক্ট দ্য মেম্বাৰ ছিকিউৰিটি ৰেজুলেশ্যন অফিচ সেৱা অফ ইউৰ ডিষ্ট্ৰিক্ট কনচাৰ্ণ। যদি আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰী বা আপোনালোকৰ ঘৰত থকা যিকোনো SSLC বা AHM অৰ্থাৎ আছাম হাই মাদ্ৰাছা পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ যদি পাছৱৰ্ড আৰু ইউজাৰ IDটো অৰ্থাৎ ভুল হৈ যায় বা মনত নাথাকে বা পাহৰি গৈছে বা হেৰুৱাই গৈছে কিবা কাৰণত, আপোনালোকে ক'ত কিদৰে কণ্টেক্ট কৰিব ইয়াত লিখা আছে মেম্বাৰ অফ ছিকিউৰিটি, অৰ্থাৎ মেম্বাৰ অফ ছিকিউৰিটিৰ লগত যোগাযোগ কৰিব লাগিব, নহ'লে ৰিজনেল অফিচৰ লগত যোগাযোগ কৰিব লাগিব বা সেৱা অফ ইউৰ ডিষ্ট্ৰিক্ট কনচাৰ্ণ অৰ্থাৎ ডিষ্ট্ৰিক্ট ৱাইজ যিটো সেৱা কেন্দ্ৰ আছে তাত গৈ পিনে আপোনালোকে সেইটো
যোগাযোগ কৰি তাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ল'ব পাৰিব। আৰু এটা ২ নম্বৰত দিয়া হৈছে আৰু এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে ইয়াত, হেল্পলাইন নাম্বাৰছ আৰ প্ৰভাইড ইন দ্য অনলাইন এক্সামিনেশ্যন পৰ্টেল। অৰ্থাৎ আপোনালোকৰ যিটো এক্সামিনেশ্যন পৰ্টেলত আছে তাৰ এটা হেল্পলাইন নাম্বাৰ দিয়া আছে, আৰু সেইটো হেল্পলাইন নাম্বাৰৰ যোগেদি আপোনালোকৰ যদি পাছৱৰ্ডটো বা ইউজাৰ আইডিটো পাহৰি যায় তেনেহ'লে সেইটো নম্বৰত ফোন কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব, কিদৰে আপোনালোকে পাছৱৰ্ডটো আৰু ইউজাৰ আইডিটো পাব। তাত কথা পাতিলে আপোনালোকে বুজিব পাৰিব। মই আপোনালোকক নিশ্চয় বুজাব পাৰিছোঁ। এইখিনিয়ে আছিল আজিৰ নটিচটো, আৰু এই নটিচটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ পিনে ডাউনলোড কৰি ল'ব পাৰিব, বা মই লিংকটো দি দিম। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।